এই জায়গাটো যাতে নবমত রাখি পেলাই আমি মিলি পেলাই এই জায়গাতে আমি যিটো জীবন যাপন আমি করি যুগে যুগে আমি সংসার কাম আমার ল'ৰা ছোৱালীবিলাকে সংসার কাম যুগে যুগে আমি জায়গাত আমি থাকি কিছু কারণে এই জায়গাটো উন্নতি করে দেওয়ার কিন্তু এটা সময় এই 5 বছর আগৰ পৰা এই লৈ আছো কিন্তু মই গাই দিব পৰা নাই যে আজি এই সময়ত অলপ আগতে মই ভেলেগাঁও ফুটবল ফাইনাল আমাৰ চুপাৰ ডিভিজন চিৰাং ডিষ্ট্ৰিক্টত এইটো মুকলি কৰি পেলাই 10-15 মিনিট চাই পেলাই মই ইয়াত আহিলোঁ তো লগে লগে এই ৰাস্তাৰ পৰা বজাৰৰ পৰা দেখিলোঁ যে ইমান মানুহবিলাকে মোক আদৰিবৰ কাৰণে এনেকুৱা প্ৰস্তুত কৰি আছে আচৰিত পালোঁ তো মই ধন্যবাদ দিছোঁ আপোনালোকৰ এই এৰেঞ্জমেণ্টটো কৰাৰ কাৰণে ইমান এৰেঞ্জমেণ্ট নালাগিছিলে মোক কিন্তু তথাপিও আপোনালোকে কৰিলে তো মোক কৰা মানে আমাৰ গোটেই কিছুমান ৰাইজৰ কাৰণে কৰা এই গোটেই ক্ৰেডিট মই ৰাইজক কৈ দিছোঁ মই সকলোকে ধন্যবাদ দিছোঁ বিভিন্ন জাতি ধৰ্ম লোভী মানুহবিলাকে মোক যোৱা বছৰৰ ছেপ্টেম্বৰ 22 তাৰিখ আছিলে যেতিয়া মোক ভোট দান কৰি পেলাই আপোনালোকে মোক শিকাই দিছে তো তেতিয়াই কেম্পেইনৰ সময়ত আমাৰ আগৰ মহিলাৰী ছাৰে আমাৰ চিফ আৰু আমাৰ প্ৰেচিডেণ্ট ধৰ্মৰ প্ৰেচিডেণ্ট ক্ৰিকেট কৈছিলে মহিলাবিলাক পাঁচ বিনাৰীবোৰ কৈছে আৰু বেলেগ মিটিং প্ৰাইমাৰীবিলাকক একেদিন কৈছে ৰাইজক জনাইছে যে যেন সুষমা তাৰিখ যদি আপোনালোকে শিকাই দিয়ে তেনেহ'লে তেখেতক মই DM দিম আৰু আমাৰ ব্লকৰ পৰা ডিপাৰ্টমেণ্টো খুজিছিলে আৰু এই ডিপাৰ্টমেণ্টো মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট খুজিছিল ঠিক তেনেকৈ সময়ত ফৰেষ্ট ডিপাৰ্টমেণ্টটো দিলে DMকো লগ দিলে তো মই ৰাইজৰ হৈ পেলাই আকৌ আগৰ মহিলাৰী ছাৰক আজি মঞ্চৰ পৰা মই তেখেতক বহুত ধন্যবাদ দিছোঁ তো আমাৰ বহুত কাম কৰিব লগা আছে নিচিনা অঞ্চল আগৰ পৰা অলপ পিছ কৰা আমি পিছ পৰি নাথাকিলে কিন্তু আমাৰ জিঅ'গ্ৰাফিকেলি মুৰব্বী হিচাপে যেনেকুৱা জেগাত আমি আছোঁ আগৰ দিনত নদীবিলাক সৰু সৰু হ'লেও বহুত এতিয়া ডাঙৰ হৈ গ'ল বানপানী বৰষুণ কেনেকুৱাকৈ মানে নামৰ নদীও আগত সৰু আছিলে নানা নদীও আগত সৰু আছিলে এতিয়া বহুত ডাঙৰ হৈ গ'ল তো ভূটানৰ পৰা আহি পেলাই ডাইৰেক্ট আমাৰ আই নদী পৰে খানাপাৰা পৰে ডাঙৰ ভাঙা পৰে বহুত গুঠি পৰে কিবা কিবি আৰু বহুত ডাঙৰ নদীবিলাক আছে যোৱাবাৰ অলপ আগতে অলপ বানপানী হৈ গ'ল শিশুবাৰীত আমাৰ একেবাৰে শুদ্ধবোৰ একেবাৰে এই ধ্বংস শিশুবাৰীটো হ'ল এটা ৰিলিফ প্লেচ আছিলে গোটেই চিটুটা ঘৰটো মানে পানীয়ে বোৱাই গৈ গ'ল এনেকুৱা হৈ গ'ল তো এনেকুৱাই বহুত ঠাইত আমাৰ ডাঙৰ ডাঙৰ বেছি বানপানী হৈছিলে ৰিলিফো হৈছিলে এতিয়া সোনকালে তো এইবিলাক বহুত সমস্যা ৰাস্তাৰ কাৰণে সমস্যা বিভিন্ন দিগত আমাৰ সমস্যা আছে এই সমস্যাবিলাকক এই 5 বছৰত আমি কাম কৰি দিব পাৰোঁ আৰু আমাৰ BCDCৰ যে পইচাবিলাক আহে এই BCDCৰ অহা মানুহবিলাকক কৰে ভোট দিছোঁ দিয়া নাই এইবিলাকৰ ইমান হিচাপবিলাক কৰি থাকিব নালাগে আৰু কেতিয়াবা মই নিজেই মানে আগত আমাৰ গভৰ্ণমেণ্ট অভাৱ সময়ত মই ক'ব লগা চিকিৎসাবিলাকক যে এটা BCDC চাৰ্টিফিকেট পাব তো BCDC চাৰ্টিফিকেটটো হ'ল এটা গভৰ্ণমেণ্টৰ চাৰ্টিফিকেট এইটো কৰে বা বিৰোধীয়ে পায় নাপায় এইটো প্ৰয়োজন হয় সবকে প্ৰয়োজন হয় BCDC চাৰ্টিফিকেটটো এইটো ভোট দিয়া নাই বুলি BCDC চাৰ্টিফিকেটটো আপোনাক আমি দিম বুলি জীৱনত কেতিয়াও নহ'ব আমি হ'ল আৰু এই BPA পাৰ্টিয়ে আৰু মই আৰু আমাৰ যে মন্ত্ৰীবিলাক আছে
হ'ল এই বিটিচি সৃষ্টি কৰাৰ সময়ত আমাৰ নিচিনা সমাজতো আমি সৃষ্টি কৰিছোঁ। আমি হ'ল দেউতা যেনে বীমা পাতি সকলোকে যিমান ইয়াত পাব্লিক আছে বিভিন্ন জাতি ধৰ্মাৱলী জাতি জনগোষ্ঠী আছে সকলোকে আমি সমান ভাৱে আমি চাব লাগিব, মৰমত আমি চাব লাগিব। এইবিলাক সৰু সুৰা চৰকাৰৰ আঁচনি আমি দিলেও নিদিলেও এই চৰকাৰৰ আঁচনি চেন্ট্ৰেলৰ পৰা কয়েকটা বস্তু যেনেকুৱা পেঞ্চন, পেঞ্চন, এইবিলাক মানে অট'মেটিক গভৰ্ণমেণ্টে চেন্ট্ৰেল গভৰ্ণমেণ্টে এইবিলাকক পাৰ্লিমেণ্টত পাছ কৰি পেলাই ষ্টেট গভৰ্ণমেণ্টত এছেম্বলিত পাছ কৰি পেলাই এইবিলাক ৰাজ্য সুবিধাৰ কাৰণে দিয়ে। তাকে আমি ইমান পলিটিক্স কৰি থাকিব নালাগে। আমি যদি ভাল কাম কৰোঁ, ৰাইজক যদি আমি মৰম কৰোঁ, তেনেহ'লে ৰাইজে অট'মেটিকলি আমাক ভোট দিব। তো আগৰ পৰা মই এই কথাটো কৈ আহিছোঁ। তো আমাৰ টাইমত আমি এনেকুৱা নহয়, মই অনুৰোধ কৰিছোঁ বিভিন্ন দিশত আমি কাম কৰি দৰং আমগুৰি ব্ৰিজ এটাৰ কাৰণে আছে। যদি এইটো হয় আমাৰ কাৰণে কাপি দৃষ্টি হৈ যাব। তাৰপিছত আমাৰ ইফালে বগৰী অলপ বানপানী ডাবাৰ আছে, নদী ডাবাৰ আছে, সেইটো পিছত এলাইনমেণ্টটো ঠিক কৰা যাব। ইমান প্ৰব্লেম নহয়। মই ইঞ্জিনিয়াৰক লৈ পেলাই অলৰেডি ভিজিট কৰিছোঁ। তাৰপিছত বেংকলৰ ব্ৰিজৰ পৰা আৰু আমাৰ আইফাৰতো আছে এইবিলাক আৰু বিভিন্ন দিশত আমি শিক্ষা অনুষ্ঠান এনেকুৱা আমি বিভিন্ন দিশত কি অনুষ্ঠান আমি আনিব পাৰোঁ আমাৰ কাৰণে এইবিলাকহে আমাৰ লক্ষ্য হ'ব। আমি যি জাগাত আছো, এই নিচিনা অঞ্চলত যি জাগাত আমি আছো, এই জাগাটো যাতে মৰমত ৰাখি পেলাই আমি মিলি পেলাই এই জাগাতে আমি যিটো জীৱন যাপন আমি কৰিম, যুগে আমি সংসাৰ কাম আমাৰ ল'ৰা ছোৱালীবিলাকে সংসাৰ কামৰ যুগে আমি জাগাত আমি থাকিম। সেইটো কাৰণে এই জাগাটো উন্নতি কৰি লোৱাৰ কিন্তু এটা সময়, এই 5 বছৰটো কিন্তু এটা সময়। তাৰ কাৰণে আমি একেলগে থাকি পেলাই আমি আগবাঢ়ি যাম। আৰু বেলেগ পাব্লিক লিডাৰ, ডাঙৰ লিডাৰ এইবিলাক বেলেগ কথা, কিন্তু আমাৰ জেনেৰেল পাব্লিকবিলাকক আমি সকলোকে মাতি পেলাই একেলগে আমি আগুৱাই যাব। এইটো লক্ষ্যৰে আমি কাম কৰিম। সকলোকে ধন্যবাদ দিছোঁ। মই এক মাহে হোৱা নাই, 3 তাৰিখত মই ভোট গ্ৰহণ কৰিছোঁ। 3 তাৰিখত আমি সময় লাগে 2 তাৰিখ 22 তাৰিখ 22ৰ পৰা যদি 19 দিনহে হৈছোঁ মই ইয়াত হোৱা। তো আগমাজাৰে যেনেকুৱা কথা কৈছে তেনেকৈয়ে নিজৰ কথাটো ৰাখিছে আৰু আগৰ পৰা ৰাখে। যদি চালে কথা দিয়ে তেনেহ'লে এই কামটো অলপ হ'লেও ভাল। কিন্তু মইতো কলম হোৱা কিমান কলম হৈছে MLA ইলেকশ্যনৰ পিছত বুলিয়ে আমি আলোচনা কৰিছিলোঁ। তো কাজিৰঙা MLA যাব, মই যদি মই আগতে হ'লো হয়, মই এতিয়া বিস্ফোৰণ MLA হ'ল। এনেকুৱা আমাৰ কথা বতৰা আছে, এনেকুৱা আলোচনা আছে। আৰু মোক কেনেকুৱা কথা বিপদৰ সময়ত মই আছোঁ, ছাৰৰ লগত আছোঁ। আমাৰ ছাৰে জীৱনত মোক নকবায়, আৰু এই বিপদৰ সময়ত BPF-ৰ মই চিৰাং ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট হৈ আছোঁ। এতিয়ালৈকে মই আমিয়ে কাম চিৰাং ডিষ্ট্ৰিক্টত আমিয়ে দিলা। তো আমি একেলগে ছাৰৰ এডভাইচ মতে, ছাৰৰ গাইডেন্স মতে আমি চলি আছোঁ আৰু ঠিক তেনেকৈ চলি যাম। ছাৰে কমচে কম 15 বছৰ আকৌ গৈছোঁ। যি আমি পালোঁ শাসনত, আমি যে পালোঁ এই শাসনটো কমচে কম আমি 15 বছৰ যদি তাৰ বেছি অতিক্ৰম কৰিব পাৰে তেনেহ'লে বেলেগ কথা। ইমানলৈকে যাবৰ কাৰণে আমি প্ৰস্তুতি আমাৰ ছাৰৰ নেতৃত্বত আমি কৰি আছোঁ। তো ভিতৰৰ কাৰণে আমাৰ কাম কৰা, মোৰ কাম কৰা, আপোনালোকৰ কাম কৰাটো জটিল বস্তুটো ৰাইজক
কৰি পেলাই আগুৱাই যাব লাগিব। এইখিনি কথা সকলোকে ৰাইজক আকৌ নমস্কাৰ, অন্তৰৰ পৰা আপোনালোকক ধন্যবাদ দিছোঁ। আৰম্ভ হৈছে আমাৰ জি ৰামজী যি স্কিম চেণ্ট্ৰেলৰ নেগ্ৰাৰ আগত নেগ্ৰা আছিলে, এই নেগ্ৰাটো বাদ দি পেলাই চেণ্ট্ৰেল গভৰ্ণমেণ্টে এতিয়া জি ৰামজী বিকশিত ভাৰত জি ৰামজী এই স্কিমটো বনাইছে। আগতে কিমান আছিলে, এখনে আপুনি মন্ত্ৰী কিবা পাইছিলে, জব কাৰ্ডৰ কাম পাইছিলে, এতিয়া কিমান কৰিলে 125 দিন আপোনালোকে কাম পাব। আৰম্ভ হৈছে আহিছে জব কাৰ্ডবিলাক ৰিনিউ কৰিছে না, ৰিনিউ জব কাৰ্ডবিলাক ইয়াতে কোনো কিবা কিবি চাব নালাগে। জব কাৰ্ড মানে গৰীব মানুহ চবে কাম কৰি পাব। ইয়াত কোনো পাৰ্টিৰ ভোটিৰ বাধা বাচি একো নকৰিব, চবেই জীয়াই থাকক, চবেই জীয়াই থাকক। মই আগতে কৈছোঁ ভাল কাম কৰিলে সকলোৱে আমাক ভাল পাব। মহিলা খামানি মহিলা কৰিলে সকলোকে ধন্যবাদ দি আমাৰ সকলোকে বুদ্ধিজীৱীবিলাকক, লগৰ বিদ্যাবিলাকক, প্ৰাইমাৰী ডিচি সকলোকে ধন্যবাদ দি পেলাই আজি ধন্যবাদ যি উৎসৱ আজি প্ৰগ্ৰাম আছিল সেইখিনিতে গৈ পেলাই মই সমাপ্ত কৰিছোঁ। ধন্যবাদ।